যোৰহাটলৈ যাবলৈ লৈছোঁ মোৰ দেওৰটো ঘৰলৈ সিহঁতৰ ফ্লেটলৈ আৰু ভাত খোৱাকৈ যাবলৈ লৈছোঁ আৰু মই ৰাস্তাত গৈ থাকোঁতে মই অকণমান ভিডিঅ' কৰি ৰাখি যাম আৰু আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াম। যদিও আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই যাবলৈ লৈছোঁ আৰু ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ, আপোনালোকে শেষলৈকে চাই যাব। এতিয়া সন্ধিয়া 6টামান বাজিছিলে, তেনেকুৱাতে আমি যোৰহাটলৈ বুলি গৈ আছোঁ মোৰ দেওৰটো ফ্লেটলৈ। সেইটো কাৰণে ভিডিঅ'বোৰ বৰ ভালকৈ হোৱা নাই, অকণমান এন্ধাৰ হৈছে। তথাপিও মই অকণমান ভিডিঅ' কৰি ৰাস্তাত গৈ আছোঁ। এতিয়া গৈ পেলাই যোৰহাট ঢাপকটা পালোঁগৈ। পাওঁতে তাতে মিঠাই ল'বলৈ লৈছোঁ, মিঠাই কেইটামান লৈ লৈছোঁ তাতে চাহ খাবলৈ। এয়া আপোনালোককো অকণমান দেখুৱাইছোঁ, মোৰ দেওৰটো ঘৰলৈ মিঠাই কেইটামান লৈ লৈছোঁ। সিহঁতি মানে কি একেবাৰে ফ্লেটটোত থকা নাই, সিহঁতি আমাৰ ঘৰলৈ ছুটীত আহিছিলে। থাকোঁতে আমাকো ভাত খাবলৈ মাতিলে। সিহঁতি আহিলে মানে কি আমাৰ পুৰণা ঘৰখনতে থাকে, কিন্তু কেতিয়াবা আমি মাজে মধ্যে গোটেইখিনি আমি পৰিয়াল লগ খাই পেলাই আমি ফ্লেটটোতে ভাত এসাঁজ খাই গৈ আহোঁ। সেইটো কাৰণে আপোনালোককো অকণমান দেখুৱাইছোঁ। এয়া আমি গৈ আছোঁ। এয়া আহি পেলাই আমি পালোঁহি, সিহঁতি 2 নম্বৰ ফ্ল'ৰটোত থাকে। এয়া মই ওপৰলৈ উঠি গৈ আছোঁ, আপোনালোককো অকণমান দেখুৱাইছোঁ। এয়া আহি পেলাই মোৰ মাজতো দেওৰ ঘৰ পালোঁহি। এয়া ভিতৰলৈ সোমাই গৈছোঁ, আপোনালোককো অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ। এতিয়া আহি পেলাই খানা বনাবলৈ লৈছোঁ। এয়া মাছ বনাইছোঁ, ইফালে এয়া মাংস বনাই আছে। আৰু তেওঁলোক মানে কি পাৰ্মানেণ্টকৈ সেইখন ঘৰত থকা নাই, আমাৰ পুৰণা ঘৰখনতে আছে। আৰু যেতিয়া পাৰ্মানেণ্টকৈ থাকিব তেতিয়া বস্তু বাহনি ল'ব। বৰ্তমান কেইটামান বস্তু তাত আছে। এয়া মই গাহৰি মাংস বনাই আছোঁ আৰু ইফালে ইখন কেৰাহীত এয়া খাচী মাংস বনাই থকা হৈছে। তাৰপৰা তেনেকৈ লাহে লাহে ইটো সিটো বস্তু বনাই আছোঁ। এইফালে ভাতো উঠাই দিছোঁ, তেনেকৈ বনাই আছোঁ। এয়া মাজুজনী বোৱাৰী মই তাৰপৰা তেনেকৈ বনাইছোঁ আৰু মাজে মাজে মাংস সিজিলে নাই সেয়া টেষ্ট কৰি খাই চাইছোঁ। সেয়ে তেনেকৈ মিলিজুলি সেয়া বনাই আছোঁ। আকৌ এইফালে এয়া পনীৰ বনালোঁ, এইখিনি চাহী পনীৰ বনাইছোঁ, সেইখিনিও বনোৱা হৈ গ'ল। এতিয়া খানা বনোৱা হৈ গ'ল। হৈ যোৱাৰ পিছতে যিকেইজন আমাৰ প্ৰথম মতা মানুহ আছে তেওঁলোকক খাবলৈ দিছোঁ। মোৰ মাজুজনী বোৱাৰী এইকেইজন তেওঁৰ ভিনীয়েক, তেওঁলোকো আহিছিলে কাৰণ তেওঁলোকৰ ঘৰ যোৰহাটতে, সেইটো কাৰণে ওচৰত থকাৰ কাৰণে তেওঁলোককো নিমন্ত্ৰণ কৰিছিলে। আৰু বাকীখিনি আমি তলতে বহি গোটেইখিনিয়ে খাইছোঁ। এয়া আপোনালোককো দেখুৱাইছোঁ, এয়া আমি তলতে বহি গোটেইখিনিয়ে ভাত খাবলৈ লৈছোঁ। এতিয়া ভাত পানী খোৱা বোৱা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। তললৈ আহিছোঁ, তাতে গাড়ী ৰখাই থৈ গৈছিলোঁ। সিহঁত আজি তাতে থাকিব। আমাৰ পৰিয়াল দুটা গৈছিলোঁ, আমি দুটা পৰিয়ালে ঘৰলৈ গুচি আহিবলৈ লৈছোঁ। বনাই গৈ আছোঁ, দি গৈ আছোঁ। এতিয়া আমি ঘৰ আহি পালোঁহি। এতিয়া 12টামান বাজিলে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ' চাই ভাল পালে আপোনাৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইমানতে সামৰিছোঁ, বাই বাই। এতিয়া শুবলৈ যাওঁ।